এনেকৈ মই গোটেইখিনি উলিয়াই ধুনীয়াকৈ ৰেডি কৰিলোঁ, মানে বৈয়ামত ভৰাবৰ কাৰণে ধুনীয়াকৈ উলিয়াই লৈছোঁ। এইখিনি হৈছে নাৰিকলৰ পিঠা, এইখিনি হৈছে তিলৰ পিঠা, এইটো হৈছে তেল পিঠা। এয়া হৈছে আমাৰ স্পেচিয়েলি, এইটো নকৰিলে নহয়, এইটো কৰিবই। এইটো হৈছে বহুত ভেজালৰ, এইটো কাৰে। এয়া হৈছে বৰা গুড়া এণ্ড সান্দহ। এইটো হৈছে নাৰিকলৰ লাড়ু। এনেকৈ মই বিহু অলপমান থুলমূলকৈ মোৰ গোটেইবিলাককে অসমবাসী ৰাইজ এণ্ড ইউটিউব ফেমিলি এণ্ড ফেচবুক ফ্ৰেণ্ডছ গোটেইবিলাককে মই মোৰ নতুন নৱবৰ্ষৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি উৰুকা আছিলে, গমে গৈছে উৰুকাত মানে ভোগালী বিহুততো প্ৰত্যেক ঘৰে ঘৰে বহুত বিভিন্ন ধৰণৰ পকৱান বনোৱা হয়। তেনেকৈ ময়ো কিবা কিবি অলপ চলপ কৰিছোঁ, তাকে মই ভাবিলোঁ আপোনালোকক দেখুৱাই লওঁ। তেওঁ ব'লক মই কি কৰিলোঁ আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ মই ইয়াক সান্দহৰ কাৰণে মানে গুড়াৰ কাৰণে এনেকৈ বৰা চাউল ধুনীয়াকৈ আগতীয়া ৰাতি তিয়াই থৈছিলোঁ, ধুনীয়াকৈ চাফা কৰি এতিয়া মই ভাজি আছোঁ গুড়াৰ কাৰণে। অকলে গোটেইবিলাক কৰা নাই, লগত মোৰ শাহু মা আছে, দেৱৰাণীজী আছে। এয়া এয়া মোৰ দেৱৰাণী হয়, ধুনীয়াকৈ তাই সান্দহ খুন্দি আছে, মই ধুনীয়াকৈ চাউল ভাজি আছোঁ। এয়া গুড়া হৈ গ'ল, ৰেডি। কোনে কোনে সান্দহ মানে বৰা গুড়া খাই ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ইয়াৰ ৰেডি হৈ গ'ল গোটেইখিনি, মই একদম মোৰ এই আজি ব্লগটো যদি আপোনালোকৰ ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই পিঠাগুড়ি খুন্দি আছিলোঁ, মানে পিঠাৰ কাৰণে, তিলৰ পিঠাৰ কাৰণে। আমাৰ এইফালেদি ঢেঁকী নাই, এনেকৈ গোটেইবিলাকে ৱলতে কৰে। পিঠাগুড়ি মানে বৰা চাউলৰ পিঠাগুড়ি যদি বহল কৰি দিয়া যায়, তেতিয়া ভাপটো গুচি গ'লে আৰু পিঠাটো আঠা নধৰে। সেইকাৰণে মই ধুনীয়াকৈ এটা ধুনীয়া সাজত মই টিপি ধুনীয়াকৈ ৰাখিছোঁ পিঠাগুড়িখিনি, তেতিয়া মানে আঠাটো গুচি নাযায়। এনেকৈ মানে বতাহতে আঠাটো গুচি যাব পাৰে, সেইকাৰণে এনেকৈ থৈ দিব লাগে। মানে আমাৰ শাহু মায়ে কিবা বেলেগ কথা কৈ শাহুমাই আছিলে। ভাবিলোঁ অলপমান ময়ো খুন্দো, কিন্তু ধুনীয়া গুড়া হৈ আছিল, সেইকাৰণে মই নুখুন্দিলোঁ। ভিডিঅ'টো বহুত দীঘল হৈ গ'লে, ভবাই নাছিলোঁ ইমান দীঘল হ'ব বুলি। তেওঁ থুলমূলকৈ দেখুৱাওঁতে তেওঁ বহুত দীঘল হৈ গ'লে। তো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ অলপ স্কিপ নকৰাকৈ চাব দেই। কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন, কাৰ ঢেঁকীত খুন্দে এণ্ড ৱলত পিঠাগুড়ি ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ তিলৰ পিঠা ৰেডি, মানে বনাই আছোঁ। মাটিৰ হেৰিত বনালে বোলে এখন কিবা নাম এটা কয়, মই নামটো ক'ব নাজানো, কোনে জানে ক'বচোন। তাতে বনালে বেছি ভাল হয় বুলি কয়, সেইকাৰণে। এইবিলাকত বনালে এটা কাৰণে ভাল, যিমানে জুই নহওক কিয় গৰমটো মানে একদম নৰ্মেলতে থাকে।
যিমানখিনি তাপ প্ৰয়োজন হয় সিমানটো প্ৰয়োজনতে থাকে, কিন্তু জুইকুৰা নুমাই যোৱাৰ লগতে অট'মেটিক লগতে ঠাণ্ডা হৈ যায়। মাটিৰ বাচন যে। মোৰ ফেচবুকত চালে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ব্লগটোৰ। এয়া দেখিছেনে, তিলৰ পিঠা নাৰিকলৰ পিঠা ৰেডি হৈ গ'ল। এতিয়া আমাৰ স্পেচিয়েলি এইটো মানে প্ৰায় বেলেগ নকৰিলেও এইটো মানে প্ৰায় ঘৰতে পাবই আপোনালোকে বৰপেটাত। এয়া বালিত ভাজিলে মানে বস্তুটো ফুলি ফুলি উঠে, সেইকাৰণে বালিত ভাজিছে। চাউলটো এইটো যদি আপোনালোকে ভাজিব বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই তেতিয়া এনেকুৱা একদম চিম্পুলকৈ কাৰে কেনেকৈ ভাজে বা আৰম্ভণিৰ পৰা মই দেখুৱাই দিম। কেনেকৈ ভাজিলে প্ৰথম কি তিয়াই থ'ব লাগে কিমান টাইম, তৈয়াই থ'ব লাগে কিমান টাইম, আৰু বালিত ভাজিব লাগে কেনেকুৱা বালি লাগিব। চ' মই গোটেইখিনি দেখুৱাই দিম। আৰু ইয়াতে বহুত ধৰণৰ বস্তু আছিলে। এইটো হৈছে এইটো মগুমাহ, কিন্তু এইটো আমাৰ খোৱা মগুমাহটো নহয়, এইটো বেলেগ। এয়া হৈছে কুমটি কালে। এইবিলাক গোটেই মিক্স কৰি কাৰে বনাব। এইবিলাক মই কোৱা নাই দেই, আমাৰ শাহুমাই ধুনীয়াকৈ কৰি আছে, মই শ্বুট কৰি আছোঁ মোবাইলেদি। এইটো হৈছে বাদাম, এয়া হৈছে তিল, এয়া মাটিৰ পৰা নিজে। এতিয়া ইয়াতে মানে গোটেইবিলাক দি দিলে, কুমটি কালে, মাটিমাহ আৰু মগুমাহ, কলাই চৰি ইয়াতে এইটো হৈছে এই কুমটি কালে আৰু মগুমাহটো। তাৰপৰা তিল, বাদাম আৰু আদা এনেকৈ মানে গোটেইবিলাক মিক্স কৰি এইটো ৰেডি হৈছে আৰু এনেকৈ গোটেইবিলাক মিক্স কৰি দিলে। এতিয়া বাদাম, কুমটি কালে, মগুমাহ, তিল, আদা আৰু মাটিমাহ এইবিলাক দিছে। আৰু ইয়াতে আখৈ দিব পাৰে আৰু নাৰিকল ধুনীয়াকৈ পিচ পিচকৈ কাটি নাৰিকলো দিব পাৰে। মই দিয়া নাই বৰ্তমান, মানে আখৈ দিলে যিমানখিনি আপুনি খাব সিমানখিনি ৰেডি কৰিব। মই এতিয়া নাৰিকলৰ লাড়ু বনাম। এইটো নাৰিকল ধুনীয়াকৈ ফালি ল'লোঁ। একবাৰে পাৰা নাছিলোঁ দেই, এইবাৰ পাৰি গ'লোঁ। বনোৱা নাই, এটা ধুনীয়াকৈ মই ৰুকনিয়েদি চুকি ল'ম এতিয়া। এনেকৈ মই 2ফাল নাৰিকল ৰুকনিয়েদি চুকি ল'লোঁ। নাৰিকলটো চুকি ধুনীয়াকৈ হৈ গৈছে প্ৰায়। এতিয়া মই ইয়াত চেনি 1.5 কাপ দিছোঁ, মানে 1 কাপ দিলোঁ আৰু আধা দিম। নাৰিকলৰ লাড়ু বনালে মানে বিশেষকৈ মই 5 মিনিটমান এনেকৈ নাৰিকল আৰু চেনিখিনি সানিবলৈ থৈ দিওঁ। 5 মিনিট 10 মিনিটমান থৈ দিওঁ। যেতিয়া চেনিটো গলি যায় তেতিয়া বেছি টাইম ভাজিব নালাগে।
মই এনেকৈ ধুনীয়াকৈ চেনি আৰু নাৰিকলখিনি মিলাই 5 মিনিটমান থৈ দিলোঁ। 5 মিনিট হৈ গ'ল। এতিয়া মই নাৰিকলখিনি ধুনীয়াকৈ ভাজি আছোঁ। নাৰিকলখিনি যেতিয়ালৈকে ছাইডৰ ফালে সেইবিলাক আঠা লাগিছে যে সেনেকুৱা নহয় প্ৰায় গোটেই চাৰিওফালে, তেতিয়ালৈকে মই নাৰিকলখিনি ভাজি থাকিম। জুই বেছি হোৱাৰ কাৰণে বগা কালাৰটো যে অলপমান কালাৰ হিট হৈ গ'লে। এতিয়া মই নাৰিকলৰ লাড়ু ধুনীয়াকৈ বনাই আছোঁ। এনেকৈ লাড়ু এটা এটাকৈ গোটেইখিনি মানে নাৰিকলৰ লাড়ু বনালোঁ। এনেকৈ এটা এটাকৈ মই বনাই হৈ গ'ল নাৰিকলৰ লাড়ু। এতিয়া মই তেল পিঠাৰ কাৰণে ধুনীয়াকৈ তেল ৰেডি কৰিলোঁ, ৰিফাইন তেল। এইখিনি ধুনীয়াকৈ গুলি লৈছোঁ। ইয়াত দিছোঁ মই আটা, ময়দা, চুজি আৰু পিঠাগুড়ি, এনেকুৱা পিঠাগুড়ি, বৰা চাউলৰ পিঠাগুড়ি আৰু খোৱা চাউলৰ পিঠাগুড়ি গোটেইবিলাক মিলাই মই এনেকৈ তেল পিঠা বনালোঁ। বেছি ভালকৈ নাজানো, তেও চলি যায় আৰু। মোৰ আজি ব্লগটো যদি আপোনালোকক ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। তো নেক্সট এটা ধুনীয়া ব্লগত আকৌ লগ পাম। মৰ্ণিং। তো ৰাতি পিঠা বনাওঁতে মানে বহুত ৰাতি হৈ গৈছিলে। ৰাতিপুৱা 10টা বজাৰ পৰা বনোৱাত ষ্টাৰ্ট দিছোঁ, কিন্তু হোৱাই নাছিলে। একদম ৰাতি 1টামান বাজিছেগৈ গোটেইবিলাক সামৰি সুতৰি কৰালৈকে। তো মোৰ আজি এই ব্লগটো যদি আপোনালোকক ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ফ্ৰেণ্ডছবিলাকক আপোনাৰ ঘৰত শ্বেয়াৰ কৰি দিব। আৰু কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট এটা এনেকুৱা ধুনীয়া ব্লগলৈ আপোনালোকক আকৌ লগ পাম বুলি তো আশা ৰাখিলোঁ মোৰ চেনেলটো আপোনালোকে আগুৱাই যোৱাত সহায় যে কৰে। তো বাই বাই, নেক্সট এটা ব্লগত আকৌ লগ পাম।